দাদা চিৰদীপ্তিমান তোমাৰ মুখত দেখিছো আজি চঞ্চলতাৰ ছায়া কোৱা দাদা হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্যত আদেশ কৰা দাদা এতিয়াই দূৰ কৰোঁ সেই অমংগল ব্যক্ত কৰা দাদা অপেক্ষিছো মাত্ৰ আপোনাৰ আদেশৰ বাবে শুনা ভাইহঁত দাদা দুৰ্মুখ নামেৰে এক দুৰ্জনে দুৰ্মুখ নামেৰে এক দুৰ্জনে জনক নন্দিনী সীতাক জনক নন্দিনী সীতাক কলংকিনী চৰিত্ৰ বুলি অযোধ্যাৰ সাধাৰণ প্ৰজাই বিশ্বাস কৰি সেই দুৰ্মুখৰ কথাত সীতাৰ অপযশ কৰিছে দুগুণে প্ৰচাৰ অগ্নি পৰীক্ষাৰ কথা কি নাজানে সিহঁতে তথাপিতো সীতা দেৱীক কলংকিনী বুলি কৰিছে প্ৰচাৰ কোন সেই দুৰ্মুখ দুৰ্জন আজ্ঞা দিয়া দাদা এই মুহূৰ্ততে শিৰচ্ছেদ কৰোঁ সেই দুৰ্মুখৰ ব'লা ভাই যাওঁ আমি যমৰ মূৰ্তিৰে চূৰ্ণকিত কৰোঁ সেই দুৰ্মুখৰ ব'লা ভাই দাদা ৰ'বা ভাইহঁত দাদা জানো শিৰচ্ছেদ কৰিব পাৰিব তোমালোকে সেই দুৰ্মুখৰ কিন্তু ভাইহঁত দাদা কোৱাচোন শিৰচ্ছেদ কৰিব পাৰিবানে অযোধ্যাৰ শত শত প্ৰজাগণৰ শুনা ভাইহঁত দাদা কালি মই ছদ্মবেশেৰে ফুৰোতে ৰাজ্যত জানিব পাৰিলোঁ ৰজকেও অপযশ কৰে সীতাৰ চৰিত্ৰ তেনেশ্ৰেণী মানুহৰ কথাত পতিয়া নাযাবা দাদা আনৰ অপযশ ৰচনা কৰাটোৱেই সিহঁতৰ কাম অগ্নিতথ্য শুদ্ধ সুবৰ্ণকো যদি নুবোলে সুবৰ্ণ তেন্তে কি কৰা যায় এই অযোধ্যাৰ বাসী সামান্য ৰজকৰ কথা আমি নকৰোঁ বিশ্বাস সমগ্ৰ জগতেও যদি কয় জনক দুহিতা তথাপি দাদা জানকী মাতৃ সতী চিৰপূজ্য জগতৰ সেইবাবে দাদা সামান্য ৰজকৰ কথা আমি নকৰোঁ বিশ্বাস শুনিবানে ভাইহঁত দাদা কৰিবানে ৰামক বিশ্বাস আজি মই চক্ষুৰে দেখিলোঁ দাদা জনক দুহিতা সীতাই প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নৃত্য যায় তাৰে ওপৰত কি কলা দাদা জনক নন্দিনী জানকী মাতৃয়ে ৰাক্ষস ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰি নৃত্য যায় তাৰে ওপৰত নহয় সেই কথা কেতিয়াও মোৰ নহয় বিশ্বাস অসম্ভৱ দাদা অসম্ভৱ দাদা হ'ব পাৰে অসম্ভৱ আনৰ ৰাজ্যত হ'ব পাৰে অসম্ভৱ আনৰ ভাগ্যত ৰামৰ ৰাজ্যত ৰামৰ ভাগ্যত ত্ৰৈলোক্যৰ যত মানে আছে অসম্ভৱ সেই সকলোবোৰেইতো এদিন হৈছিল সম্ভৱ বৈমাতৃ কৈকেয়ীৰ কুপদৃষ্টি পঞ্চৱতী বনৰ স্বৰ্ণমৃগ পানীত উপঙাশীল এই সকলোবোৰেইতো এদিন সম্ভৱ হৈছিল ৰঘুবংশী
হৃদয়ৰ জুই দাদা অন্যায় সমৰ কৰি বধিলো বালিক দাদা সেই তাপে আজিও মোৰ দহি থাকে হৃদয় ৰঘুকুলত জন্ম হৈও খাটিলো বনবাস 14টি বছৰ দাদা সাগৰত সেতু বান্ধি মহাৰণ কৰিলো ৰাৱণৰ সতে শুনা ভাইহঁত দাদা নাই প্ৰয়োজন মোৰ স্বৰ্ণ সিংহাসন নাই প্ৰয়োজন মোৰ দেৱী জানকী যাৰ অপযশ সমগ্ৰ বিশ্বই কৰে আলোচনা লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা কলংকিনী চৰিত্ৰ হ'ব পাৰে লংকাপতি ৰাৱণৰ হাতে বন্দিনী মাতা কিন্তু দাদা তথাপি জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিভা শুনা ভাইহঁত দাদা ৰজা মই নিশ্চয় প্ৰজা সেৱা জানো ভালদৰে দাদা ৰজাই প্ৰজামণ্ডলীৰ অসন্তুষ্টি কৰিব সাধন সেয়ে ৰাজধৰ্ম হ'ব জগতত ৰজাই প্ৰজামণ্ডলীৰ তুষ্টিৰ অৰ্থে কৰিব পাৰে সকলো অকাৰ্য বিসৰ্জিব পাৰোঁ মই স্বৰ্ণ সিংহাসন বিসৰ্জিব পাৰোঁ মই তোমালোক তিনিও অনুজত প্ৰয়োজনত বিসৰ্জিব পাৰোঁ মই দেৱী জানকী দাদা তুমি বিসৰ্জন দিয়া লাগিলে তোমাৰ এই তিনি অনুজক কিন্তু দাদা লক্ষ্মী স্বৰূপা জানকী মাতৃক তুমি নিদিবা বিসৰ্জন দাদা নিদিবা বিসৰ্জন ভাই ভৰত দাদা চোৱা ভাই ভৰত দাদা এৰি আহা দেৱী জানকী 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 অৰণ্যৰ মাজে কোৱা ভাই ভৰত পাৰিবানে তুমি কোৱা ভাই ভৰত পাৰিবানে তুমি কোৱা ভাই ভৰত পাৰিবানে তুমি
মোৰ জগাত নিদিবহি এই মৰতৰ শিৰে ভাই শত্ৰুঘ্ন দাদা বিচাৰিছো ক্ষমা দাদা বিচাৰিছো ক্ষমা দাদা নোৱাৰিম দাদা নোৱাৰিম দাদা 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 শত্ৰুঘ্ন দাদা যোৱা ভাই দাদা দাদা এৰি আহা দেৱী জানকীক এৰি অৰণ্যৰ মাজে দাদা কোৱা ভাই শত্ৰুঘ্ন দাদা পাৰিবানে তুমি দাদা কোৱা ভাই দাদা পাৰিবানে তুমি দাদা কোৱা ভাই শত্ৰুঘ্ন পাৰিবানে তুমি কোৱা কোৱা ভাই শত্ৰুঘ্ন পাৰিবানে তুমি চৰণত ধৰি মই পৰিছো কাকুতি নোৱাৰিম পালিব এনে নিষ্ঠুৰতে ইয়াৰ বাহিৰে যিমানেই নিষ্ঠুৰ দেশ নহওক কিয় অকাতৰে অম্লান বদনেৰে পালিব তোমাৰ দাস শত্ৰুঘ্ন ৰঘুকুল ৰঘুকুল আজি চক্ৰখাতলে অৰণ্যৰ মাজত জানকী মাতৃ থাকিব কিদৰে অকলে অকলে দাদা দাদা তই দাদাক বুজা দাদা তোৰ কথা দাদাই শুনিব লক্ষ্মণ দাদা শুনা ভাই দাদা একেখন আকাশতে একেখন আকাশতে একে সময়তে একে সময়তে থাকিব নোৱাৰে থাকিব নোৱাৰে ৰবি আৰু চন্দ্ৰ দাদা কোৱা ভাইহঁত কাক লাগে তোমালোকক দাদা ৰামক নে দেৱী জানকীক কোৱা কোৱা কাক লাগে তোমালোকক নাই 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 ৰামক নাই নাই দেৱী জানকীক নাই নাই দাদা নাই কোৱা ভাইহঁত কোৱা কাক লাগে তোমালোকক ৰামক দাদা নে দেৱী জানকীক ৰঘুবংশী দাদা ৰামৰ দাদা সাৰথি লক্ষ্মণ দাদা কোৱা ভাই দাদা পালিবানে তুমি ৰামৰ আদেশ দাদা কোৱা কোৱা ভাই দাদা পালিবানে তুমি ৰামৰ আদেশ কোৱা ভাই কোৱা পালিবানে তুমি ৰামৰ আদেশ প্ৰত্যুত্তৰ নিবিচাৰিবা দাদা প্ৰত্যুত্তৰ নিবিচাৰিবা তেন্তে শুনা ভাই দাদা সকলোৰে ঐক্যতে কালিলৈ প্ৰাতঃতে কালিলৈ প্ৰাতঃতে এৰি থৈ আহিবা এৰি থৈ আহিবা কিন্তু এৰি থৈ আহিবা দাদা দাদা এৰি থৈ আহিবা দেৱী নাই, 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 জানকীক অৰণ্যৰ মাজে
জগতত তোৰ দৰে মাতৃভক্তি অতিকে বিৰল লক্ষ্মণ, অতিকে বিৰল। দাদা ভাই, দাদা ভাই নাকান্দিবা, দাদা ভাই নাকান্দিবা, ভাই কান্দি আৰু ভাই কান্দি আৰু কোনো লাভ নাই ভাই। কিন্তু নুবুজিলোঁ দাদা, 14 বছৰ অনাহাৰে অনিদ্ৰাৰে থাকি মনত ভাই কাৰেঙত এৰি থৈ স্নেহৰ উৰ্মিলাক যি মাতৃৰ তুমি ভাই সেউছিলা চৰণ ভাই, আজি কোন হাতে দাদা, আজি কোন হাতে এৰি আহিবা বনৰ মাজত। শত বজ্ৰাঘাতকে লক্ষ্মণৰ শিৰা। আই বসুমতী, তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয়? হৃদয় তই জ্বলি উঠা নাই কিয়? যিদিনা ৰাক্ষস ৰাৱণে হৰিছিল জানকী মাতৃক, সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। কিন্তু আজি কিয়? ৰাজ্যধন পিতৃতুল্য পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক তোমাৰ বাবেই দাদা, তোমাৰ বাবেই ৰাজকাৰেঙত মেৰিয়াই লৈছিলোঁ বাকলি বখন। কিন্তু দাদা কিয় দিলা এনে নিষ্ঠুৰ আদেশ? এই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ? অৰণ্যৰ মাজত যেতিয়া দেৱী জানকীয়ে সুধিব মোক, স্নেহৰ লক্ষ্মণ হিংস জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত কেনি যাম, ক'ত থাকিম, তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? নাই, মই আৰু বিচলিত হ'লে নহ'ব। পিতৃতুল্য জ্যেষ্ঠ দাদা মোৰ, তেওঁ আদেশ মই পালিবই লাগিব। যাওঁ মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি আহোঁ দেৱী জানকীক অৰণ্যৰ